process of peopling. So অসমখন এনেকুৱা জায়গাত আছে সব ফালৰ পৰা মানুহ সোমাব পাৰে ইণ্ডিয়াৰ পৰাও আহিব পাৰে ম্যানমাৰ সাইডৰ পৰা আহিব পাৰে ওপৰৰ পৰা আহিব পাৰে অৰুণাচলৰ সাইডত হিমালয় ক্ৰছ কৰি তলৰ পৰা বাংলাদেশৰ পৰাও আহিব পাৰে এটা ফাৰ্স্ট কোন আহিছিল মানুহ অসমত এটা ইণ্ডিয়া বুলি বস্তুটো নাছিলে যে একেটা ব্ৰিটিছাৰ্ছ বিলাক এৰি থোৱাৰ পিছত ব্ৰিটিছাৰ্ছ বিলাকে গোটেইখন ইণ্ডিয়া বুলি ধৰিলে তাৰপিছত লাষ্টত এৰোতে ক'লে তহঁতে ইয়াৰ লগত লাগি যায় এনেকে ক'লে তহঁতে ইয়াৰ লগত লাগি যায় হ'ব হৈ যাব দে এনে কৰি পেলাই এইখন ইণ্ডিয়া টাইপ হৈ গ'ল নহ'লে আগতেতো বেলেগ আছিল ন আগতেতো বেলেগ বেলেগ ৰজাৰ বেলেগ বেলেগ ৰাজ্য আছিল চ' সেইটো তেনেকুৱা নাছিলে আগতে অ'কে এতিয়া চোৱা প্ৰচেছ অফ পিপলিঙত তোমালোকে বুজি পাব লাগিব যে ফাৰ্ষ্ট কোন আহিছিলে অসমত তাৰপিছত কোন আহিছিল অ'কে চ' ৰিচিভিং মাইগ্ৰেণ্টছ ফ্ৰম অল চাইডছ মই যোনটো কৈছো নৰ্থৰ ফালৰ পৰা আহিছে চাউথৰ ফালৰ পৰা আহিছে ইষ্টৰ ফালৰ পৰা আহিছে ৱেষ্টৰ ফালৰ পৰা আহিছে অ'কে আৰু এইবিলাক দিয়া আছে তোমালোকে এখন যেতিয়া হেৰিত চাবা টিবেটৰ বাৰ্মান গ্ৰুপছ বিলাক ক'ৰ পৰা আহিছে আমি চাম এইবিলাক কি গ্ৰুপছ হয় ইণ্ডো আৰিয়ান গ্ৰুপছ বিলাক ক'ৰ পৰা আহিছিল টাই কাদাই গ্ৰুপছ বিলাক ক'ৰ পৰা আহিছিল সেইবিলাক আমি চাম অ'কে চ' কিয় অসমলৈ আহে বিকজ অফ আৱাৰ ব্ৰহ্মপুত্ৰ ভেলী চ' ব্ৰহ্মপুত্ৰ ভেলী দেখিছা নাই কেনেকুৱা একদম মাজত আছে চ' ব্ৰহ্মপুত্ৰখন মাজেদি ফ্ল' কৰে এণ্ড দিছ ইজ দ্য ব্ৰহ্মপুত্ৰ ভেলী বেচিকেলি এই ব্ৰহ্মপুত্ৰ ভেলীখন বহুত ৱেল প্ৰটেক্টেড হয় ক'ব গ'লে এইফালে তোমাৰ অৰুণাচলৰ পাহাৰ আছে হয় নাই এইফালে মেঘালয় পাহাৰ আছে এইফালে এনচি হিলছ আছে এইফালে নাগা পাহাৰ আছে এইফালে তোমাৰ অৰুণাচলৰ পাহাৰ আছে তুমি ইয়াত মাজতে সোমাই গ'লে হ'ল আৰামছে বহি থাকা আৰু ইয়াত পুৰা ধুনীয়া একদম খেতি কৰা জেগা আছে আৰামছে বহি যোৱা বাছ কাম চাম কৰিব নালাগে আৰু সেইকাৰণে চব কানিয়া ইয়াত কাম চাম নকৰে কোনো গম পাইছানে সেই লাইফটো পাবৰ কাৰণে মানুহবিলাক দূৰে পৰা আহিছিলে এইফালৰ পৰা সোমাই আহিছিল এইফালৰ পৰা সোমাই আহিছিল চ' ফাৰ্টাইল ভেলিজ আছিলে ৱেল প্ৰটেক্টেড আছিলে বাউণ্ডেৰীজ বিলাক ৱেল প্ৰটেক্টেড ডিফাইন খালি এইফালৰ পৰা এটেক কৰিব পৰা চান্স আছিল বিকজ এইফালে ইণ্ডিয়াৰ লগত কানেক্টেড আছিলে আৰু এইফালে দেৰ ইজ ন' বাউণ্ডেৰী এক্সেপ্ট দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ওপৰৰ পাৰ্টটো খালী ওপৰৰ পৰা ক্ৰছ কৰি আহিলে এটেক কৰিব পাৰে অ'কে চ' আছাম suffers from the curse of nature এইটো এছে এখন লিখি দিব পাৰা ইয়াত এছে আহিব পাৰে আছাম suffers from the curse of nature curse মানে কি what's the meaning of curse how শ্ৰাপ বুলি কয় যে হা exactly so curse of nature শ্ৰাপ of nature প্ৰকৃতিক শ্ৰাপ বা প্ৰকৃতিৰ হাও কিয় কোৱা হয় মানুহবিলাক বেছিকে আহিছিল আৰু মানুহবিলাক বেছি লেজি হৈ গৈছে বিকজ ইয়াত বস্তুবিলাক বেছি ইজিলি পায় এতিয়াও পায় তুমি এটা তুমি আম এটা খাই পেলাই গুটিটো পেলাই দিয়াচোন আম গছজোপা গজি যাব বেছি কষ্ট কৰিব নালাগে তুমি অলপমান কিবা ফল মূল খাই পেলাই গুটিকেইটা পেলাই দিলে লগে লগে গছ গজি যায় ইমানে বাউণ্টিফুল হয় এইখিনি জেগা চ' সেইকাৰণে কষ্ট নকৰে মানুহবিলাকে তুমি চাবা তুমি জাষ্ট go home and give it a thought গুজৰাটখন ইমান ডেভেলপ কিয় মহাৰাষ্ট্ৰখন ইমান ডেভেলপ কিয় গুজৰাটৰ তুমি ৱেডাৰটো চাবা গুজৰাটত কেনেকুৱা ৱেডাৰ হয় মহাৰাষ্ট্ৰত কেনেকুৱা ধৰণৰ ৱেডাৰ হয় সেইটো চাবা মহাৰাষ্ট্ৰখন একদম ড্ৰাই হয় বহুত গৰম হয় আৰু তাত একদম পানী চানী নাপায় একদম ৰাগেড হয় আৰু তাত ভালকে খেতিও কৰিব নোৱাৰি তো মানুহবিলাকে অনলি ওৱান উপায় আছে কষ্ট মানুহবিলাকে এনেকুৱা ধৰণৰে কষ্ট কৰে যে মুম্বাইৰ নিচিনা জাগা তাত আছে আমাৰ ইয়াত নাই গুজৰাটৰ যোনবিলাক গুজৰাটীজ সিহঁতে ইমানে কষ্ট কৰে ইমানে বেপাৰ কৰি যে গোটেই টপ বিজনেছমেন বিলাক আম্বানী চাম্বানী সব গুজৰাটীহে হয়
So British first Gujarat Surat আহিছিল So তুমি চাবা যোনবিলাক ৰিজনছত বেছি বাউন্টিফুল হয় নেচাৰটো বেছি বাউন্টিফুল হয় তাত কিন্তু ডেভেলপমেন্ট কম হয় সেইটোৱে হল কৰ্স অফ নেচাৰ সো ইয়াৰ ওপৰত এখন এছে এখন ভাবি থৈ দিবা পইণ্টস কিছুমান ভাবি থৈ দিবা যদি আহি যায় যাতে লিখিব পৰা কৰ্স অফ নেচাৰ সাৰ্কাস্টিকেলি কৈছে এইটো বস্তু দেই মানে ঠাট্টা কৰি কৈছে যে যদিও আসামত বহুত বস্তু আছে কিন্তু মানুহবিলাক লেজি ডেভেলপমেন্ট নাই কিয়া that is the curse of nature যদি আমাৰ ইয়াত অকমান নেচাৰটো ইমান বেছি ভাল নহলহেতেন তেতিয়া হয়তো আমি অলপ হাৰ্ড ওয়ার্কিং হলহেতেন কষ্ট সষ্ট কৰিলহেতেন ওকে এতিয়া টোটাল 11 waves or streams of migration হৈছে টোটাল 11 waves or streams of migration 11টা wave okay so 11টা 11 বাৰ মানুহবিলাক লাহে লাহে এবাৰকে আহিছে okay so first to understand we have to অকমান আমি এনথ্ৰোপলজিত সোমাই যাব লাগিব so এনথ্ৰোপলজি বেসিক্যালি কাম এটুৱে হয় যে হিহঁতে চাই যে ওয়াৰ্ল্ডখনত হিউম্যানস ব্লাক কেনেকে স্টার্ট হৈছিল কেনেকে বেলেগ বেলেগ জায়গালৈ গৈছিল ওকে so first যদি আমি চাও first humans originate হৈছিল এইখিনি জায়গাত আফ্ৰিকাৰ প্ৰথম লাহে লাহে বান্দৰৰ পৰা এপস হৈ প্লে চিম্পাঞ্জি হৈ প্লে লাহে লাহে হিউম্যানস মানুহ হৈছিল ইয়াত এই জায়গাখিনিত তাৰপিছত মানুহ হোৱাৰ পাছত সিহঁতে ভাবিলে অলপমান চাই হ দুনিয়াখন ইমান থাকিম ইয়াত খুচকাৰা ষ্টাৰ্ট কৰিলে কিছুমানে এফালে গ'ল এইখিনিলৈকে গৈ প্লে ইয়াত পপুলেট কৰা ষ্টাৰ্ট কৰিলে কিছুমানে তলৰ ফালে গৈ প্লে পপুলেট কৰা ষ্টাৰ্ট কৰিলে কিছুমানে আফ্ৰিকাৰ পৰা ওলাই প্লে এফালে গ'ল এফালে হ'ল ইউৰোপ ওকে ইউৰোপৰ ফালে পপুলেট কৰা ষ্টাৰ্ট কৰিলে এফালে আহিলে তোমাৰ ইণ্ডিয়াৰ ফালে আহিলে ওপৰৰ পৰা তোমাৰ গ'ল টুৱাৰ্ডছ চাইনা ৰাছিয়া ওকে চাইনাৰ পৰা এনেকে ঘূৰি আহি প্লে আকৌ ইয়াত লাগিলে ওকে এণ্ড এইফালে আগতে এখন হল ইউএছ এখন হল তোমাৰ সাউথ আমেৰিকা ওকে আগতে ৰাছিয়া আৰু ইউএছৰ মাজত এটা বেৰিং ষ্ট্ৰেট এটা আছে বেৰিং ষ্ট্ৰেট সৰু জাগা টুকুৰা আছে য'ৰ মাজেদি প্লে বেসিক্যালি পানী যায় এতিয়া আগতে এইটো একেলগে লাগা আছিল যেতিয়া পানী লেভেলটো কম আছিল একেলগে লাগা আছিল সো মানুহবিলাকে খুচকাৰি প্লে ক্ৰস কৰি দিব পাৰিছিল সো এই প্ৰথম মানুহবিলাক এফালে প্লে ক্ৰস কৰিছিল এণ্ড আহি প্লে ইউএছ পাইছিল ইউএছ পাই প্লে ইউএছ পপুলেট কৰিলে তাৰপিছত তলৰ ফালে আহি প্লে তোমাৰ লাষ্টত সাউথ আমেৰিকাখন পপুলেট কৰিছিল তো সাউথ আমেৰিকাখন এতিয়াও নিউ ওয়াৰ্ল্ড বুলি কয় নিউ ওয়াৰ্ল্ড বিকজ সবতছে লাষ্টত গৈ প্লে মানুহ হিউম্যানস ব্লাক লাষ্টত গৈ প্লে সাউথ আমেৰিকাত গৈ প্লে পপুলেট কৰিছিল এটো মই এইখিনি যে কথা কৈ আছে এইবিলাক লাখ লাখ বছৰৰ আগৰ কথা ওকে নাভাবিবা যে ব্ৰিটিছাৰ্ছ বিলাক আহোঁতে বা এই ৰিসেন্টলি এটো নহয় লাখ লাখ বছৰৰ আগৰ কথা কৈ আছো ঠিক আছে আৰু এই প্ৰথম যে এফালে ওলাই গৈছিল এটা চোৱা এইখিনি জায়গা কি এইটো চোৱা এইটো ইকুৱেটৰ হয় হয় ইকুৱেটৰৰ ওচৰৰ এইখিনি জায়গা সো ইকুৱেটৰৰ ওচৰত যোনখিনি জায়গা হয় সেইখিনি মোস্টলি কি হয় ৰবা শুনি লোৱা ইন্টাৰেষ্টিং বস্তু হয় ডাউটটো পিছত ক্লাছৰ পিছত ঠিক আছে সো ইকুৱেটৰৰ ওচৰত বেসিক্যালি তোমাৰ ৰেইন ফৰেষ্ট থাকে আৰু ইকুৱেটৰখিনি ৰিজনখিনি গৰম থাকে সো এইখিনিত যোনখিনি মানুহ থাকে সেইখিনিয়ে সানৰ যোনখিনি ৰেজ পায় সেইখিনি ইমানে ষ্ট্ৰং থাকে সেই মানুহখিনি যাৰ ডাৰ্ক স্কিন আছে সিহঁতে সাৰ্ভাইভ কৰিব যাৰ পাতলা স্কিন লাইট কালাৰ স্কিন আছে সিহঁতে মৰি থাকিব বিকজ সান ৰেজটো ইমানে ষ্ট্ৰং হয় ইউভি ৰেজটোৱে তোমাৰ ভিতৰৰ বস্তুবিলাক বাৰ্ন কৰি দিব পাৰে ভিতৰৰ ব্লাড ভেসেলছ বিলাক বাৰ্ন কৰি দিব পাৰে
সো যাৰ স্কিনটো কলা হয় বা ডাৰ্ক হয় সিহঁতেহে সাৰ্ভাইভ কৰিব সেইকাৰণে এই জায়গাখিনিত যোনখিনি মানুহ থাকে এতিয়াও নিয়াৰ দ্য ইকুৱেটাৰ সিহঁতৰ স্কিনবিলাক এতিয়াও কলা বিকজ সেই কলা মানুহখিনি সাৰ্ভাইভ কৰিব পাৰে yes আন্দামান মানুহ ইকুৱেটাৰৰ ওচৰতে আছে ওকে এই মানুহখিনি বেসিক্যালি আমি সিহঁতক নাম দি দিলো এজ নেগ্ৰিটো নেগ্ৰিটো ট্ৰাইব নেগ্ৰিটোজ বিলাক বেসিক্যালি কলা মানুহবিলাক নিগ্ৰোজ যোনটো হেৰি ক নেগ্ৰিটোজ is from you can yeah আজিকালি so এইবিলাক আগতে these were আগৰ anthropological বস্তু classification আজিকালি কয় যে there is no race আমি যে ৰেচ আমি যদিও এতিয়া ৰেচ ডিসকাস কৰিম বাট আজিকালি কয় যে there is no race because এটা কমন ancestor আছিল আমাৰ সবৰে আৰু ৰেচটো সবে দেখা শুনাত কিয় চেঞ্জ হৈ গল এই বস্তুখিনি বেসিক্যালি মই বুজাব চেষ্টা কৰিছো তো এখিনি এই নেগ্ৰিটোজ ট্ৰাইবৰ পৰা যেতিয়া উলাই আহিলে এন্ড টুৱাৰ্ডছ ইউৰোপ গল ইউৰোপখন সোয়া ওপৰৰ ফালে আছে এটি ইউৰোপত সানলাইট কম পৰে সানৰ ৰেজ কম পৰে তাত দৰকাৰ নাই তোমাৰ ইমান ডাৰ্ক স্কিন হ'ব কাৰণে সো তাত যোনবিলাক লাইট স্কিন থাকে সিহঁত সাৰ্ভাইভ কৰা ষ্টাৰ্ট কৰিলে আৰু বাকি যোনবিলাক ডাৰ্ক স্কিন থাকে সিহঁতে সানৰ ৰেজটো দৰকাৰ হয় ইয়াত মানে ইমানে কম সান ৰেজ পৰে স্কিনখন পাতল হলে লাইট স্কিন হলে তেতিয়াহে তোমাৰ বডিটোৱে কাম কৰে যদি বেছি ডাৰ্ক স্কিন হয় তেতিয়া বডিটোৱে কাম নকৰিব কিবা কিবি ফল্ট হৈ যাব সো সেইকাৰণে ইয়াৰ মানুহবিলাকৰ বডিৰ তলত এইবিলাক সব সায়েন্স এণ্ড টেকনলজিত লাগিব তোমালোকৰ বডিৰ তলত আমাৰ বেসিক্যালি লেয়াৰ এটা থাকে হ মেলানিন মেলানিন বুলি এটা পিগমেন্ট থাকে মেলানিন আমাৰ সবৰ স্কিনৰ ভিতৰত আছে the fact that আমাৰ চুলিখিনি কলা that is also a reason of melanin আমাৰ চকুকিটা কলা হয় that is a reason of melanin melanin হয় the pigment which is black pigment আমাৰ black pigment বেছি আছে সেইকাৰণে আমাৰ চুলিখিনি কলা চকুকিটা কলা ইভেন স্কিনটো যদি কলা হয় বেছি যেটা মেলানিন বেছি হয় কিন্তু ইউৰোপৰ ফালে মেলানিন কম হয় সেইকাৰণে সিহঁতৰ চকুবিলাক দেখি চাবা ব্লু কালাৰ হয় লাইট যিমানে মেলানিন কন্টেন্ট কম হ'ব সিমানে ওকে চুলিখিনি বগা হয় ব্লন্ড হয় ছালখিনি বগা হয় মেলানিন কন্টেন্টটো কম হয় বিকজ সিহঁতক সানৰেজ এনেও কম আহে আৰু সিহঁতক সানৰেজ লাগে ওকে এতিয়া এইফালে যোনবিলাক আহিলে এতিয়া এইখিনি জায়গাত যেতিয়া ক্ৰস কৰিছে এই গোটেইখিনি জায়গাত তোমাৰ বেসিক্যালি বৰফৰ জায়গা হয় পুৰা স্নোফল হয় স্নো দি ঢাকি পৰি থাকে এতিয়া এইখিনি পাৰ্ট যেতিয়া ক্ৰস কৰি আছিলে সিহঁতে তেতিয়া কি হয় স্নো যেতিয়া সবফালে পৰি থাকে ফাৰ্স্টলি বহুত উইন্ডি হয় সেকেন্ডলি খুব লাইট ৰিফ্লেক্ট কৰে স্নোৰ পৰা সো ইমানে লাইট ৰিফ্লেক্ট কৰে বেছি দিন যদি সেই লাইট ৰিফ্লেক্ট কৰা জায়গাত থাকা তোমাৰ চকু বেয়া হৈ যাব মানে ডাইৰেক্ট স্নোত সানৰেজ পৰে লাইটটো ৰিফ্লেক্ট কৰে তোমাৰ চকুত ধৰে সো কি হৈছিলে এফালে পৰা এফালে আহোতে যোনবিলাকৰ চকু অকমান সৰু সিহঁত বাচি থাকিলে নাথাকে কিয় থাকিব সানলাইট থাকিলে তেতিয়াহে পোহৰ হ'ব মুন নেগোডাল নাইকিয়া হৈ গল নেগোডাল এতিয়াও আছে তোমাৰ তুমি এনেকে ফিল কৰিবাচোন লাষ্টত টিপত হেৰি থাকেতো তুমি বেছি দেৰি বহি থাকিলে বিষাই নাই এইখিনিত সাইকেলত বেছি দেৰি চলাই থাকিলে বিষাই নাই এইখিনিত ট্ৰাই কৰিবা 12 ঘন্টামান বহি থাকিবাচোন এটা জায়গাত যেতিয়া ইউজ নোহোৱা হৈ যায় বস্তুটো লাহে লাহে সেইটো দৰকাৰ নাই আৰু যে দৰকাৰ নাই যোনবিলাকৰ নেগুৰ নাথাকা মানুহ সিহঁতে বেছি আগবাঢ়ি গ'ল সিহঁতৰ বেছি সাৰ্ভাইভেল ৰেট হৈ গ'ল যাৰ নেগুৰ আছিলে সিহঁত মৰি গুচি গ'ল আৰু যাৰ নেগুৰ নাথাকা বিলাক সিহঁত সাৰ্ভাইভ কৰিলে সো আমাৰো এতিয়া নেগুৰ নাই ওকে সো এইফালে যোনবিলাক মানুহ আহিলে দে হ্যাড সো আকো এইটো সো ওপৰৰ ফালে ৰিজন ঠাণ্ডা ৰিজন সো মেলানিন কন্টেন্ট কম হৈ গ'ল সো বগা স্কিন আৰু সিহঁতৰ চকু সৰু সো এইফালে পিগমেন্ট হৰমন নহয় ওকে সো মেলানিন কন্টেন্ট কম হৈ যোৱাৰ লগে লগে সৰি এইফালে যোনবিলাক মানুহ আহিলে দিজ ওৱেৰ দ্য বেসিক্যালি মংগলয়েড পিপল মংগলয়েড ষ্টক বুলি কয় যেনেকে ইয়াত নেগ্ৰিটো আছিলে
ইউৰোপিয়ানছ বিলাকক ককেশিয়ান বুলি কয়, ককেশিয়ান, যাৰ বগা স্কিন, বগা হেয়াৰ, লাইট চকু। মংগলয়েডছ বিলাক হ'ল সৰু চকু এণ্ড পেল স্কিন, অ'কে। এইখিনিত পেল স্কিন হয়, বাট এজ দে কাম টুৱাৰ্ডছ দ্য ট্ৰপিক্স এণ্ড ইকুৱেটাৰ সিহঁতৰ স্কিন বিলাক ব্ৰাউন হৈ যায়, যিমানে টুৱাৰ্ডছ দিছ চাইড আহিব স্কিন ব্ৰাউন হৈ যাব, অ'কে। দেন কিছুমান মানুহ আহি পেলাই এইখিনিত থাকি গ'ল ট্ৰপিকেল এৰিয়াজৰ তেনেকুৱা একো ডিফাৰেণ্ট নাই, জাষ্ট ব্ৰাউন স্কিন হৈ যায়, অ'কে। আৰু চকুৰ একো হেৰি নাই, চকু ডাঙৰ চকুৱে থাকে, অ'কে। চ' মংগলয়েড পিপল বিলাক চোৱা, ইয়ালৈ আহিলে এইখিনি ইনহেবিট কৰিলে, এইখিনিলৈকে তুমি মংগলয়েড পিপল পাবা। এণ্ড এইফালে গুচি গ'ল। ত' ইউ এছৰ যোনটো অৰিজিনেল ইনহেবিটেঞ্চ, এতিয়া যোনবিলাক ইউ এছৰ আমেৰিকাৰ মানুহবিলাক দেখা পাইছা, এইবিলাক একচুৱেল ইনহেবিটেঞ্চ নহয়তো, দে আৰ অলছ' ব্ৰিটিছাৰ্ছ, জানানে? ব্ৰিটেনে গৈ পেলাই ইয়াত গৈ পেলাই শাসন কৰিছিল, এইফালে গৈ পেলাই সিহঁতে ইয়াত গৈ পেলাই শাসন কৰিছিল। সিহঁতে ইয়াৰ যোনবিলাক অৰিজিনেল মানুহ, চৰি এই নহয়, ব্ৰিটেনে এইফালৰ পৰা আহি পেলাই ইউ এছ শাসন কৰিছিল, ইয়াৰ যোনবিলাক অৰিজিনেল মানুহ চবকে মাৰি পেলাইছিল। আৰু ইয়াৰ মানুহবিলাক মংগলয়েড ষ্টকৰ আছিল, আৰু চকু সৰু আছিল, সিহঁত ওখ ব্ৰাউন স্কিন পিপল আছিল, এতিয়াও আছে। সিহঁতক ৰেড ইণ্ডিয়ানছ বুলি কয়, ৰেড ইণ্ডিয়ানছ বুলি কয়। আৰু তেনেকুৱা ধৰণৰ মানুহ তুমি চাউথ আমেৰিকাতো পাবা। সাউথ আমেৰিকাতো তেনেকুৱা অৰিজিনেল যোনবিলাক ট্ৰাইবছ আছে সেইবিলাক তেনেকুৱা হয়, অ'কে। Okay, so you see মংগলয়েড পিপল বিলাক ক'ত ক'ত থাকে। আৰু এতিয়া চোৱা, চ' ফাৰ্ষ্ট যোনবিলাক মানুহ আহিছিল টু ইণ্ডিয়া, টু আছাম, were the Austro-Asiatic people. So মই যোনটো দেখালো তোমালোকক, এনেকে যে আহিছিল যে, এনেকে যে ফাৰ্ষ্ট গ্ৰুপ অফ পিপল খিনি এইফালেদি গৈছিল, এইখিনিত অসমখন এইখিনিত আছে হয় নাই? এইটো এখন ইণ্ডিয়া হয়, হয়নে? দেখা পাইছানে বস্তুটো? এইটো ইণ্ডিয়া হয়। ইণ্ডিয়াৰ এইফালৰ পৰা ফাৰ্ষ্ট গ্ৰুপ অফ পিপল যেতিয়া গৈছিল, কিছুমান মানুহ ইয়াত থাকি গৈছিল। They were the first settlers in Assam. প্ৰথম settlers of Assam. Okay? And সিহঁতক এইবিলাক মানুহে ডাইৰেক্ট আহি পেলাই অষ্ট্ৰেলিয়া পাইছিল, এখন অষ্ট্ৰেলিয়াৰ পৰা আকৌ বেক কৰি গৈছিল কিছুমানে, অ'কে। চ' এই মানুহবিলাকক অষ্ট্ৰ এছিয়াটিক পিপল বুলি কয়, অষ্ট্ৰ এছিয়াটিক। অষ্ট্ৰেলিয়ালৈ গৈছিল আৰু এছিয়াৰ মাজত সিহঁতে ঘূৰা ফুৰা কৰি আছিল, সেইকাৰণে অষ্ট্ৰ এছিয়াটিক পিপল, অ'কে। চ' ফাৰ্ষ্ট অষ্ট্ৰ এছিয়াটিক পিপল আহি পেলাই অসমত পৰিছিল। এণ্ড দিজ আৰ দ্য খাচীজ এণ্ড জায়ন্তীয়াছ। খাচী যোনটো লেংগুৱেজ হয়, খাচী মানুহবিলাক, দে ৱাৰ দ্য ফাৰ্ষ্ট সেটেলাৰ্ছ অফ আছাম। জায়ন্তীয়াছ এণ্ড খাচীজ, ফাৰ্ষ্ট সেটেলাৰ্ছ অফ আছাম, অ'কে। আৰু সিহঁতে আহিছিলে সাউথ ইষ্ট এছিয়াৰ পৰা জিজাছ খ্ৰাইষ্ট জন্ম হোৱাৰ আগতে, অ'কে। আৰু সিহঁতৰ যোনটো লেংগুৱেজ, that is known as মন খেমেৰ লেংগুৱেজ। খাচীজ বিলাকৰ লেংগুৱেজটো শুনিবাচোন, ইটছ ভেৰি ডিফাৰেণ্ট। খুবলাই, কাবলা, KH ইউজ কৰে বেছিভাগ, KH ইউজ কৰে, KH, খাবলা, কুবলা, KH ইউজ কৰে। চ' মন খেমেৰ লেংগুৱেজটো ইউজ কৰে সিহঁতে। চ' দিজ ৱেৰ দ্য ফাৰ্ষ্ট সেটেলাৰ্ছ। মন খেমেৰ লেংগুৱেজ ইউজ কৰাবিলাক অষ্ট্ৰ এছিয়াটিক গ্ৰুপৰ ভিতৰত মন খেমেৰ যোনে ইউজ কৰিছিলে, সেইবিলাক ফাৰ্ষ্ট আহিছিলে। মষ্টলি ফাৰ্ষ্ট সেটেল কৰিছিলে ফুটহিলছ অফ কামৰূপ, মৰিগাঁও, হামৰেন ইন কাৰ্বি আংলং এণ্ড ৱেষ্টাৰ্ণ পাৰ্ট অফ NC হিলছ, অ'কে। চ' এইবিলাক চোৱা, এইবিলাক চোৱা খেমেৰ লেংগুৱেজ স্পিকিং। চ' খাচী ইজ এ খেমেৰ লেংগুৱেজ। মুণ্ডা ট্ৰাইব এটা আছে তোমাৰ ঝাৰখণ্ডত, মুণ্ডা ট্ৰাইব। মুণ্ডা ট্ৰাইবৰ লেংগুৱেজটো একে ধৰণৰ হয়।
মন খেমেৰ ল্যাঙ্গুৱেজৰ হয় ওকে খাসী মুন্ডা আছে এইবিলাক চোৱা এটো মিয়ানমাৰত এইখিনি ট্ৰাইবস আছে এইবিলাক সব ল্যাঙ্গুৱেজ হয় ভিয়েটনামৰ লগত মিলে তাৰছত তোমাৰ খেমেৰ এখন কাম্বোডিয়াৰ লগত মিলে কাম্বোডিয়াৰ ল্যাঙ্গুৱেজটোৰ লগত মিলে সো দিস এ অস্ট্ৰেলিয়ালৈ গৈছিলে অস্ট্ৰেলিয়াৰ পৰা ঘূৰি আহি প্লে এইখিনি মানুহ আহি প্লে কিছুমান ইয়াত সেটেল কৰি so these were the first people of who settled in Assam Austroasiatic this is the first wave of settling প্ৰথম wave প্ৰথম মানুহ আহি প্লে অসমত সোমাইছে humans okay next wave hol tumar Tibeto Burman people from Tibet or Southeast Asia so Tibeto Burman tumla people asile okay Southeast Asia pra Myanmar Myanmar pra ahisil so Eastern Himalayas or pra tumar Bhutia or Monpa tribe to ahisil so eya Monpa manhu blak okay Bhutia or Monpa manhu blak basically ahisil first from Eastern Himalayas mane Bhutan tapsot Northern Assamot tumar Adi Nishi Mishmi junblak Arunachali tribes asile heblak humaisile okay tapsot Boro Naga Kukichin and Kachin mane Singpho blak humaisile this is the second wave of peopling so first ahile tumar Khasis blak second a blak manhu ahisil eblak usor jaga blak এখন অসম হয় এখন অসম হয় ইয়াৰ পৰা আহিছিল ওপৰৰ পৰা আহিছিল চাইনাৰ পৰা আহিছিল এফালৰ পৰা আহিছিল মিয়ানমাৰৰ পৰা আহিছিল গম পাইছানে সাইডে সাইডে এখন চালে তোমালোকে গম টিবেটৰ বাৰ্মান কোৰ পৰা আহিছিল সাইডে সাইডৰ পৰা যোনবিলাক ৰিজনস আছে তাৰ পৰা আহিছিল so because these were all of mongoloid stock সবৰে চকু সৰু okay mongoloid stock and pale skin so he ওপৰৰ পৰা যে মাইগ্ৰেট কৰিছিল আহি প্লে এনেকে চাইনা একপাক যে ঘূৰিছিল হে মানুহ ব্লাকৰ পপুলেশন হয় এখিনি লাহে লাহে এখিনি জায়গাত থাকি প্লে হিহঁতৰ মেলানিন কন্টেন্টটো বেছি হৈ গল বিকজ ট্ৰপিক্যাল ৰিজন হয় সো ব্ৰাউন স্কিন হৈ গল ইমানো বেছি হোৱাইট স্কিন নহয় ওকে বাট মংগোলয়েড ফিচাৰ্স ব্লাক থাকে মংগোলয়েড ফিচাৰ যোনটো হয় এপিকেন্থিক ফোল্ড বুলি কয় সো যাৰ বেসিক্যালি চকু সৰু থাকে এখিনতে ফোল্ড এটা থাকে যাৰ ডাঙৰ চকু থাকে এই ফোল্ডটো নাথাকে যাৰ এই ফোল্ডটো থাকে হিহঁতৰ চকুবিলাক সৰু সৰু নিচিনা লাগে এখিনিতে ডাইৰেক্ট ফোল্ড থাকা নিচিনা লাগে এপিকেন্থিক ফোল্ড সো যে আমি যে ব্লিংক কৰো আমি ব্লিংক কৰিলে গোটে আইলিডটো ব্লিংক কৰে কিন্তু মংগোলয়েড পিপল ব্লিংক কৰিলে গোটে বস্তুটো স্কিনটো তললে আহে দ্যাট ইজ আ ফোল্ড epicantic fold okay so next whole Indo-Aryans so এই ডাঙৰ চকু মানুহবিলাক তাৰ পিছত আহিছে Indo-Aryans so Indo-Aryans বিলাক basically Aryans আৰু Indians বিলাকৰ mixture so first Indo-Aryans বিলাক basically আহিছিলে from the Middle Asia ইৰানৰ ওপৰৰ পৰা এবিলাক আৰিয়ান মানুহ আছিল so তাৰ পৰা হুমাই আহিছিল হুমাই প্লে লাহে লাহে এছিমিলেট কৰা ষ্টাৰ্ট কৰিলে উইথ ইণ্ডিয়ানছ আৰু যাতৰ মিক্সচাৰ হৈ গল so হেকাৰণে ইণ্ডো আৰিয়ানছ বুলি কয় so হিহঁতা গংগা ভেলি পৰা যোনবিলাক হুমাইছিলে বেসিক্যালি গংগা ভেলি পৰা যোনবিলাক আহিছিলে those were the Indo-Aryans and they were mostly of the Caucasus stock and বগা আছিল Caucasians বিলাক বগা থাকে বগা চকু বিলাক লাইট স্কিন সৰি চকু বিলাক লাইট আৰু কি বুলি কয় নাক বিলাক জুঙা ওকে নহয় না এটা মংগোলয়েড ওকে নাক বিলাক জুঙা হয় Indo-Aryans বিলাকৰ it also has to do with the climate ঠাণ্ডা জায়গা আৰু গৰম জায়গা তুমি দেখা পাবা বেছি যেতিয়া ঠাণ্ডা জায়গা থাকে যে নাক বিলাক অকমান জুঙা থাকে জাস্ট ঠাণ্ডা এয়াৰটো গৈ পাওঁতে লাংছত যাতে কুল হৈ যায় সৰি অলপ গৰম হৈ যায় হেকাৰ নাক বিলাক অকমান জুঙা থাকে গম পাইছানে আৰু চাবা যোনবিলাক নেগ্ৰিটো যোনবিলাক হেৰি হয় সিহঁতৰ নাক বিলাক বহল হয় ডাঙৰ থাকে বিকজ সিহঁতে ইমান গৰম জায়গাত থাকে
সেই গৰম এয়াৰটো যাতে লাংছত পাওঁতে লাংছটো বাৰ্ণ নকৰে, চ' লাংছটো যাওঁতে ঠাণ্ডা হৈ যায়। দিছ ইজ এ ফেক্ট। হাঁহিছা তোমালোকে, মই এন্থ্ৰপলজি পঢ়িলো 2 বছৰ, সেইবিলাকে হাঁহিছা। চ' যাৰ নাক দীঘল থাকে বুলি নহয়, বাট ঠাণ্ডা জেগাবিলাকত বা এনেকুৱা টাৰ্কিছ ৰিজনছ বিলাকৰ নাক দীঘল থাকে মানে, চ' ইহঁত ঠাণ্ডা জেগাত থাকে কাৰণে ঠাণ্ডা বতাহ থাকে, চ' ঠাণ্ডা বতাহটো ইনহেল কৰিব লাগে। বেছি ঠাণ্ডা বতাহ যদি ইনহেল কৰা তোমাৰ লাংছত এফেক্ট কৰিব, লাংছটো কাফ চাফ হৈ যাব, কাফ চাফ হ'লে ছাৰ্ভাইভ নকৰিবা। ত' যাৰ দীঘল নাক থাকে সেই এয়াৰটো গৈ পেলাই লাংছত পোৱালৈকে অকমান গৰম হৈ যায়। আৰু যাৰ ভুটা থাকে, যেনেকে নিগ্ৰছ বিলাকৰ নাকবিলাক চাবা, হা, চ' এনেকুৱা থাকিলে কি হয়, যেতিয়া এইফালৰ পৰা হাৱা সোমাই, যদি বিকজ সিহঁতে গৰম জেগাত থাকে, গৰম জেগাৰ হাৱাটো যদি বেছি গৰম হাৱা সোমাই লাংছ বাৰ্ণ হৈ যাব পাৰে। চ' সেইকাৰণে অপেনিং ইজ ৱাইড, চ' ডেট সোমাওঁতে ভিতৰত বস্তুটো কুল হৈ যায় আৰু লাংছত গৈ পেলাই এটলিষ্ট ভালকে হেৰি কৰিব পাৰে। ত' তেনেকুৱা ধৰণৰ মানুহে ছাৰ্ভাইভ কৰে, সেইকাৰণে সেই তেনেকুৱা ধৰণৰ মানুহ বেছি সেইটো জেগাত বেছি পপুলেটেড হৈ যায়। অ'কে, চ' ইহঁত যেতিয়া আহিছিল মষ্টলি সিহঁতে বেদিক ছ'চিঅ' কালচাৰেল বেচিছত আহিছিল। অ'কে, ইণ্ডো গাঙ্গেটিক ভেলীৰ পৰা বেদাছৰ পৰা বেচিকেলি ইনফ্লুৱেঞ্চ হৈ পেলাই সিহঁতে বেদিক ৰিলিজনছ বিলাক লৈ আহিছিল। এইটো বহুত আগত, এইটো তোমাৰ সেইটো বিফৰ খ্ৰীষ্টে হ'ব, এই যে মৰিয়ান এইবিলাক হাৰ্ষবৰ্ধন বিফৰ খ্ৰাইষ্ট হয়। চ' সেই তেতিয়াই আহা এইবিলাক মানুহ। অ'কে, বহুত আগৰ মানে এইবিলাক প্ৰচেছ অফ পিপলিং, মানে একদম ফাৰ্ষ্ট হিউমেনছ কেতিয়া আহিছিল, মানে ফাৰ্ষ্ট হিউমেনছটো লাখ বছৰৰ আগত আহিছিল। এইবিলাক আমি ৰজা চজাবিলাকৰ কথাহে পিছত গম পাইছো, বাট প্ৰথম মানুহ বহুত আগতে আহা, সিহঁতে আদি মানৱ আছিলে আৰু আদি মানৱ হৈ পেলাই আছিলে, গম পাইছাতো। মানে এই খাচী যোনবিলাক ফাৰ্ষ্ট আহিছিলে, দে ৱেৰ আৰ্লি মেন আদি মানৱ হৈ পেলাই কিছুমান জেগা পাইছে, দেওজালি হাডিং বুলি এটুকুৰা জেগা আছে ডিমা হাছাওত, তাত এনেকুৱা চাইট পাইছে আদি মানৱৰ চাইট, আগত আদি মানৱ আছিল, তাত টুলছ পাইছে, কেভৰ ভিতৰত এনেকে জ্বলাই পেলাই থোৱা বস্তু পাইছে লাখ বছৰ আগৰ। দেওজালি হাডিং, এইটো আমাৰ ডিমা হাছাও কাৰ্বি আংলং। ফুটপ্ৰিন্টছ নাইকিয়া, আই এম ভেৰি চৰি। এতিয়া চোৱা, এইবিলাক চোৱা আহিছিল ইয়াৰ পৰা ইণ্ডো আৰিয়ানছ, প্ৰটো আৰিয়ানছ, এইখিনি এইফালে ইৰাণৰ ফালে যোনবিলাক গুচি গ'ল এইবিলাক ইণ্ডো ইৰাণিয়ানছ, আৰু এইফালে প্ৰটো আৰিয়ানছ যোনবিলাক ইণ্ডিয়াৰ ফালে আহি গ'ল সেইবিলাক 1800 BC-ত মাইগ্ৰেট কৰিছে, 1800 BC। চ' কয় যে আৰিয়ানছ বিলাক আহোঁতে ইণ্ডাছ ভেলীৰ ডিক্লাইন হৈছিলে বুলি কয় যে, সেইটো সময়ত ইণ্ডাছ ভেলী ডিক্লাইন হৈছিলে নাই আৰিয়ানছ বিলাক আহোঁতে, চ' সেইটো সময়ত বেচিকেলি। নেক্সট ষ্ট্ৰীম অফ মাইগ্ৰেশ্যন হ'ল দ্য মুছলিমছ, যোনবিলাক আহিছিলে তোমাৰ বাক্টিয়া খিলি। তাৰ মাজত ইমান মেজাৰ মাইগ্ৰেশ্যন একো হোৱা নাছিল। চ' 1205-ত বাক্টিয়াৰ খিলজি ইনভেজনৰ সময়ত 1205 to 56 কিছুমান চলজাৰ্ছ হাজো আৰু দুমনি চাকিৰ মাজত থাকি গ'ল, আৰু সিহঁতে বেচিকেলি লাহে প্ৰপগেট কৰা ষ্টাৰ্ট কৰিলে মুছলিম ৰিলিজন, আৰু তাৰপিছত অসমত মুছলিম অহা ষ্টাৰ্ট কৰিলে। মুছলিম অহা নহয়, বাট মুছলিম ৰিলিজনটো প্ৰপগেট হোৱা ষ্টাৰ্ট কৰিলে, তাৰ আগতে তেনেকুৱা নাছিলে। অ'কে, ইণ্টাৰমেৰিজ কৰিলে লোকেল কমিউনিটিজ, আৰু বহুত মুছলিম বিজনেছমেন হৈ গ'ল সদাগৰ। অ'কে, বেছিভাগ দেখিবাই তুমি গুৱাহাটীলৈ যোৱা মেইন যোনবিলাক এৰিয়াজ, যেনেকে মাছখোৱা ইজ ডমিনেটেড বাই মুছলিমছ। তাৰপিছত তোমাৰ ডিব্ৰুগড়ত যাবা, ডিব্ৰুগড়তো পাবা নালিয়াপুল চালিয়াপুল এইবিলাকত মুছলিমছ বহুত আছে। চ' এই কমিউনিটিটোৱে বিজনেছ কৰিছিলে বহুত। হাতীগাঁৱত আছে, হাতীগাঁৱত অ'কে, চ' শিৱসাগৰ ফালে আছে। তাৰপিছত তোমাৰ নেক্সট মাইগ্ৰেশ্যন হ'ল আহোমছ। অ'কে, ফিফ্থ মাইগ্ৰেশ্যনত সিহঁতে আহিছিলে আণ্ডাৰ চুকাফা ইন 1228। ত' তোমালোকে জানাই
চাইনাৰ পৰা ফাৰ্ষ্ট সোমাওতে ইয়াত আছিলে হুকুৱাং পাছ অসম এইখিনি সোমাইছিলে পাটকাই পাছ ওকে সো ইউনান প্ৰভিন্সৰ পৰা বেসিক্যালি আহিছিল ইউনান প্ৰভিন্স একচুয়ালি চাইনাৰ এখন মিয়ানমাৰ হয় সৰি দিস ইজ নট হুকুৱাং পাছ দেই সো চাইনাৰ ইউনান প্ৰভিন্সৰ পৰা মিয়ানমাৰ হৈ পেলাই অসমলৈ আহিছিল ইউনান প্ৰভিন্স ওকে so these are Thai or Shan people Siamese Chinese linguistic sub family হয় so হিহঁতৰ Siamese Chinese roots আছে about the language okay আৰু 600 years rule কৰিছিল হিহঁতে one of the largest মই এইটো সার্চ কৰিব চেষ্টা কৰিলো but it is considered that one of the largest ruling dynasties of the world Ahom dynasty okay longest মানে 600 years rule কৰিছিল কোনো এটা জায়গাত 600 years তেনেকে rule কৰা নাই কোন ডাইনেষ্টি ওকে বাট সিন্স সৰু হয় সৰু এটা ৰিজনক rule কৰিছিল হেকাৰণে ওয়াৰ্ল্ডে ইমান গম নাপায় বা ওয়াৰ্ল্ডত মই একো লিটাৰেচাৰত নাপালো বাট ইমান ইয়াৰ্স rule কৰা কোনো ডাইনেষ্টি কতো নাই ওয়াৰ্ল্ডত আই থিংক সো জাপানৰ যোনটো ডাইনেষ্টি হয় হেতু ইয়াতকে দীঘল হয় অকমান that is the only dynasty okay next আহিছে তোমাৰ later day ties so upper Myanmar পৰা আহিছিল Khamtis Khamyangs Aitons Pakes আৰু Turungs okay এয়া হল Khamyangs Khamti Aiton okay so most of these are Buddhist তেখেতসকল বুদ্ধিষ্ট হয় আৰু ইহঁতে টাই ভাষা কয় টাইৰ ডাইলেক্ট এটা কয় টাই ভাষাৰ নিচিনা কয় নাৰাকটীয়া ফালে আছে মোস্টলি ইষ্টাৰ্ণ পাৰ্টৰ ফালে আছে ইহঁত ইষ্টাৰ্ণ পাৰ্টৰ ফালে আছে আৰু ইষ্টাৰ্ণ আসাম এণ্ড অৰুণাচল প্ৰদেশ বেসিক্যালি ইষ্টাৰ্ণ আসাম এণ্ড অৰুণাচল প্ৰদেশত ইহঁতে আহি পেলে 6th wave of migration ইহঁতে সোমাইছিল ওকে হ'ব কালি আহি পেলে কৰি দিবা কালি নাথাকিবা হ'ব সেই দুটা পেনো খতম হৈ গ'ল ঠিক আছে হ'ব মই কালি আনি পেলাই সিহঁতক দি দিম কৰিব কাৰণে ঠিক আছে ঠিক আছে ঠিক আছে আপোনাৰ টেবুলটা থৈ দিছো ঠিক আছে so next whole 7 migration is the Bengali and a Nepali migration okay so Britishers black ahar pisot Britishers black first code শাসন কৰিছিলে first code নিজৰ বেস বনাইছিল বেংগলত তো বেংগলত ইহঁতে সব মানুহবিলাকক এডুকেট কৰি ইহঁতৰ কাৰণে এডমিনিষ্ট্ৰেচনত কাম কৰা লেভেললৈকে বনাই লৈছিলে তাৰপিছত যেতিয়া এফালে আহিলে শাসন কৰিবৰ কাৰণে অসমখন শাসন কৰিলে শাসন কৰাৰ পিছত এতিয়া মানুহ লাগিব ইহঁতক সেই অসমখন চলাবৰ কাৰণে সো ইহঁতে বেংগলী মানুহবিলাক লৈ আনিলে বিকজ ইহঁতক অলৰেডি পঢ়াই মেলি থৈছে লিখাই পঢ়াই মেলি ইহঁতক পুৰা ট্ৰেইন কৰাই দিলে তো ইহঁতক লৈ আনিলে তহঁতে হেৰি কৰ বুলি আহি পেলাই চলাই দে আমাৰ কাৰণে সো বেংগলীজ বিলাকৰ লগত তোমাৰ Nepalis black আহিছিল because they were very brave so সিহঁতক as security forces আনিছিল okay Gurkhas বুলি কয় যে okay তাৰপিছত ৰাজস্থানৰ পৰা ট্ৰেডাৰ্স বিলাক আনিছিল বিজনেস কৰিবৰ কাৰণে মাৰৱাৰীজ বিলাক ফাৰ্স্ট আহিছিল তাৰপিছত নৰ্থ ইণ্ডিয়ান লেবাৰাৰ্স এণ্ড আৰ্টিসানস so বিহাৰ এইবিলাক জায়গা বিহাৰ ঝাৰখণ্ডৰ পৰা যোনবিলাক লেবাৰ কাম কৰিবৰ কাৰণে বা আৰ্টিসান বস্তু বনাবৰ কাৰণে যোনবিলাক মানুহ এইবিলাক তাৰ পৰা আনিছিল so first time বেলেগ ষ্টেটছৰ পৰা মানুহ আনিছিল ব্ৰিটিছাৰ্স বিলাকে তাৰ আগতে আহিছিল ইণ্ডো গেংগেটিক ইণ্ডো আৰিয়ানছ বিলাক যেতিয়া আহিছিল তেতিয়া অলপ আহিছিল বাট হেতু বহুত আগৰ কথা মানে ইণ্ডো আৰিয়ানছ মানে একদম ইনিশিয়াল কথা তেতিয়ালৈকে ইমান ডিভাইড হোৱা নাছিলে মানে যে বিহাৰো নাছিলে তেতিয়া বা ৰাজস্থানো নাছিলে তেতিয়া হেতু বহুত আগতে আহিছিল তাৰ পিছত নেক্সট এইটো সময়ত আহিছিল ব্ৰিটিছাৰ্স বিলাকে নেক্সট আনিছিল ওকে so these are different groups then Austroasiatic speaking people from India so মনত আছে নে Austroasiatic first group asile first Austroasiatic group asile and eto hol second wave of Austroasiatic group second wave of Austroasiatic group কোন হয় যোনবিলাক আমাৰ T tribes হয় okay
টি ট্ৰাইবছ বিলাক বেসিক্যালি ইণ্ডিয়াৰ ঝাৰখণ্ড বিহাৰ ওড়িশাৰ মানুহ হয় এণ্ড দিজ আৰ ট্ৰাইবছ লাইক সান্থাল ওৰাওন হো ওৰাওন ট্ৰাইব চোৱা ঝাৰখণ্ডৰ ওৰাওন ট্ৰাইব সান্থাল ট্ৰাইব গোন ট্ৰাইব হো ট্ৰাইব ওকে তো এই ট্ৰাইবছ বিলাকৰ পৰা মানুহবিলাক লৈ আনিছিল বিকজ এই ট্ৰাইবছ বিলাক দিজ আৰ দ্য একচুৱেল ইনহেবিটেণ্টছ অফ ইণ্ডিয়া ক'ব গ'লে প্ৰথম ইহঁতে আছিল ইণ্ডিয়াত এই ফাৰ্ষ্ট মাইগ্ৰেশ্যন কৰিবলৈ যে আহিছিল যে এই ট্ৰাইবছ বিলাক আছিলে ইণ্ডিয়াত পিছতহে আহিলে এইবিলাক আৰিয়ানছ আহি পেলাই ইনভেক্ট কৰি মেলি পেলাই মিক্সচাৰ হৈ গ'ল বস্তুটো ওকে বাট দিজ ৱেৰ দ্য ফাৰ্ষ্ট অৰিজিনেল এতিয়াও সিহঁতে বেচিকেলি দে ষ্টে মষ্টলি ইন ফৰেষ্টেড এৰিয়াজ চ' এতিয়াও সিহঁতক তেনেকে হেৰি কৰে মানে এক্সপ্ল'ৰ কৰিব চেষ্টা কৰে চ' ব্ৰিটিছাৰ্ছ বিলাকে সেইটো সময়ত এই ট্ৰাইবেল মানুহবিলাকক এফালে লৈ আনিছিল বিকজ ফাৰ্ষ্টলি অসমৰ মানুহবিলাকে কাম নকৰে বহুত লেজি ছেকেণ্ডলি ঘমন সিহঁতে লেবাৰ কাম নকৰে অসমৰ মানুহবিলাকে চ' ব্ৰিটিছাৰ্ছ বিলাকে একগাল টি গাৰ্ডেন খুলি পেলাইছিলে বাট কাম কৰিবৰ কাৰণে মানুহ নাইকিয়া অসমীয়া মানুহ কোনো কাম নকৰে টি গাৰ্ডেনছত চ' কি কৰিব সিহঁতে ইণ্ডিয়াৰ বেলেগ পাৰ্টৰ পৰা লৈ আনিলে একগাল লেবাৰাৰ্ছ লৈ আনিলে চ' ইহঁতক লেবাৰ কৰি পেলাই আনিছে ইণ্ডেণ্টেড লেবাৰাৰ্ছ আৰু ইহঁতে মুণ্ডাৰী গ্ৰুপ অফ লেংগুৱেজেছ স্পীক কৰে চ' ইহঁতৰ লেংগুৱেজটো অকণমান মন খেমেৰ টাইপ অকণমান চেম হয় ওকে সান্থাল গোন হো ওৰাওন গোন ইজ দ্য লাৰ্জেষ্ট ট্ৰাইব ইন ইণ্ডিয়া এইটো মনত ৰাখিবা গোন ইজ দ্য লাৰ্জেষ্ট ট্ৰাইব ইন ইণ্ডিয়া largest members আছে এই ট্ৰাইবটো ইণ্ডিয়াত গোন ওকে এণ্ড দিজ আৰ নন এজ দ্য আদিবাসী টি কমিউনিটি টি ট্ৰাইব কমিউনিটি ৰাইট নাও চ' ইহঁত আহিছিলে আফটাৰ দ্য ব্ৰিটিছ এইবিলাক মিক্স হৈ গ'ল আৰু মিক্সচাৰ হৈ গ'ল বাট ছেপাৰেটকে নহয় আৰু এতিয়া এজ এ হোল আদিবাসী হেৰি বুলি কয় এতিয়া মানে ইয়াত গ্ৰুপ কৰা নাই আৰু যে গোন সান্থাল এইটো সেইটো এতিয়া মিক্সচাৰ হৈ গ'ল সিহঁতৰ মাজত বিকজ চবকে একেলগে লৈ আনিছিলে কাম কৰিবৰ কাৰণে এতিয়া মিক্সচাৰ হৈ গ'ল ওকে নেক্সট মাইগ্ৰেশ্যন হ'ল তোমাৰ কুকি চিন পিপল চ' ইহঁত বেচিকেলি নাগাজ এণ্ড চিংফলছ ফ্ৰম কাচিন এণ্ড নাগালেণ্ড চ' অসমৰ ভিতৰত নাগালেণ্ডৰ পৰা আৰু ম্যানমাৰৰ পৰা কিছুমান আহিছিলে ইন দ্য 9th মাইগ্ৰেশ্যন দিজ আৰ দ্য কুকি পিপল কুকি মানুহ কিছুমান থাকে নহয় সেই কুকি ট্ৰাইবটো সিহঁতে এইটো কাৰণে আহিছিল বিকজ সিহঁতৰ তাত মানে খুব ৱাৰ এণ্ড আনৰেষ্ট হৈ আছিল বহুত দিগদাৰী চিটুৱেশ্যন চলি আছিল তাৰ পৰা পলাবৰ কাৰণে সিহঁতে এইফালে গুচি আহিছিল ওকে দেখিছে যে ব্ৰিটিছ ইণ্ডিয়াখন ৰিলেটিভলি কাম হয় মানুহবিলাক চিল কৰি আছে মই চিল কৰোঁ তাত গৈ পেলাই গম পাইছানে এইফালে ঘুমাই আহিলে সেইকাৰণে নেক্সট ব্ৰিটিছাৰ্ছ বিলাকে ষ্টাৰ্ট কৰিলে আনিবৰ কাৰণে মুছলিম প্ৰেজেন্স ফ্ৰম ইষ্টাৰ্ণ বেংগল এতিয়া ফাৰ্ষ্ট ইট ৱাজ ষ্টাৰ্টেড বাই দ্য জামিনদাৰ্ছ অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট চ' গোৱালপাৰা ডিষ্ট্ৰিক্টে জামিনদাৰ যোনবিলাকে সিহঁতক লেবাৰাৰ্ছ লাগে লেবাৰাৰ্ছৰ কাৰণে সিহঁতে বাংলাদেশৰ পৰা লেবাৰাৰ্ছ অনা ষ্টাৰ্ট কৰিলে এতিয়া ইষ্ট বেংগল আছিলে বাংলাদেশ নাছিলে ইষ্ট বেংগল আৰু ৱেষ্ট বেংগল ওকে ইষ্ট বেংগল বাংলাদেশ হয় ৱেষ্ট বেংগল তোমাৰ আমাৰ ৱেষ্ট বেংগল ওকে চ' ইহঁতে আহি লাহে লাহে এক্টিভ ফ্লাড প্লেইনছ অফ ব্ৰহ্মপুত্ৰত সেটেল কৰা ষ্টাৰ্ট কৰিলে চ' তুমি দেখিবা মষ্টলি বেংগলী মুছলিমছ যোনবিলাক প্ৰেজেন্স হয় ৱৰ্কিং ক্লাছ দে উইল সেটেল নিয়াৰ দ্য বেংকছ ৰিভাৰ বেংকছ বিকজ তাতে ফাৰ্ষ্ট সিহঁতে অকুপাই কৰা ষ্টাৰ্ট কৰিছিল ফাৰ্ষ্ট তাত যোৱা ষ্টাৰ্ট কৰিছিল আৰু সিহঁতে জিউত গ্ৰ' কৰে মৰাপাট ভেজিটেবলছ আৰু ললেণ্ড ৰাইচ চব্জি গ্ৰ' কৰে আৰু খেতি কৰে য'ত ফ্লাড এৰিয়াজ বিলাকত সিহঁতে খেতি কৰে এক্সপাৰ্টলি ওকে আৰু ইহঁতক আনিবৰ কাৰণে দেৰ ইজ এ লাইন চিষ্টেম এটা ইন্ট্ৰডিউচ কৰিছিলে ইহঁতক আনিবৰ কাৰণে সেইটো আমি চাম কি হয় আৰু মষ্টলি দে আৰ আৰ্য দ্ৰাবিডিয়ান সিহঁতে ইণ্ডো আৰ্যন নহয় সিহঁত আৰ্য দ্ৰাবিডিয়ান চ' দ্ৰাবিডিয়ানছ আৰ ইণ্ডিয়াৰ চাউথৰ যোনবিলাক মানুহ সিহঁত হ'ল দ্ৰাবিডিয়ানছ ৰাহুল দ্ৰাবিড ওকে দ্ৰাবিডিয়ানছ বুলি কয় চাউথৰ মানুহবিলাকক দ্ৰাবিডিয়ানছ বুলি কয় চ' এই মানুহবিলাক বেংগলী মানুহবিলাক বেচিকেলি বা হেৰি মানুহবিলাক যোনবিলাক আহিছিলে দে ৱেৰ ইন আৰ্য দ্ৰাবিডিয়ান আৰিয়ানছ আৰু দ্ৰাবিডিয়ানছৰ মাজত যোনটো মিক্সচাৰ সেইটো হয় ওকে
এতিয়া লাইন চিষ্টেমটো কি হয় লাইন চিষ্টেমৰ কথা আহিছে এবাৰ মেইনছত আৰু কাৰো এইটো আইডিয়া নাছিলে লাইন চিষ্টেমটো কি হয় লাইন চিষ্টেমটো কি হয় কামৰূপ আৰু নগাঁও ডিষ্ট্ৰিক্টত 1920ত তোমাৰ যোনবিলাক ইষ্ট বেংগলৰ পৰা ইমিগ্ৰেণ্টছ আনিছিলে সিহঁতক ৰাখিবৰ কাৰণে কিছুমান জাগা লাইন এৰিয়াজ বুলি কয় এই লাইন এৰিয়াজ কিছুমান দি দিছিলে যে তাত গৈ পেলাই ইহঁতে গৈ থাকিব পাৰে ওকে মোষ্টলি দিছ ৱাজ ইন দৰং আৰু তোমাৰ হেৰি নগাঁও So Nagaon were divided into four categories exclusively occupied by immigrants. অকল বাহিৰৰ পৰা যোনবিলাক বেংগলী বাংলাদেশৰ পৰা আহিব সিহঁত থাকিব exclusively reserved for Assamese অকল অসমীয়া মানুহ থাকিব mixed villages in which there is both immigrants and Assamese দুটা মিলি পেলাই থাকিব line villages in which a line has been drawn on the Assamese side and which no immigrant was allowed to settle. So এখন village কৰিছে য'ত এনেকুৱা ভিলেজেছ কৰি দিলে য'ত অকল ইমিগ্ৰেণ্টছ থাকিব য'ত অকল অসমীয়া থাকিব য'ত মিক্স থাকিব আৰু এটা কিছুমান ভিলেজেছ য'ত এটা লাইন থাকিব সেই লাইনটোৰ ইপাৰে সেটেল কৰিব নোৱাৰে এফালে অসমীয়া এফালে হেৰি ইমিগ্ৰেণ্টছখিনি অসমত এনেকৈ কৰিছিলে এণ্ড দিছ হেপেন ব্ৰিটিছাৰ্ছবিলাকে কৰিছিলে ব্ৰিটিছাৰ্ছ আৰু সেইটো সময় এডমিনিষ্ট্ৰেশ্যনটোৱে কৰিছিলে to bring in control immigration কৰিবৰ কাৰণে এইটো কাম কৰিছিল ওকে আৰু এইটো কৰিছিল to segregate the immigrant Bengali speaking Muslims from the indigenous communities of the state সেইটো কাৰণে সেপাৰেট কৰিব চেষ্টা কৰিছিল নহলে মিহলি যাব এণ্ড সবে ক'ব যে আমি ইয়াৰে হয় এতিয়ালৈকে যোনটো আমাৰ প্ৰব্লেম চলি আছে যোনটো কাৰণে এনআৰসি ওলালে যোনটো কাৰণে এতিয়া হেৰি চলি আছে মেজৰ আমাৰ main stateৰ এতিয়া main problem is not terrorism আমাৰ stateৰ main problem is solving this problem okay so next 11th migration to whole তোমাৰ শেষ migration যোনটো হল refugees from eastern bengal যোনটো সবতছে largest হেৰি হল problem creating এটো কাৰণে হল because 71 ৰ যোনটো war হৈছিলে ইণ্ডো পাকিস্তান যোনটো war হৈছিলে য'ত বাংলাদেশক লিবাৰেট কৰিছিলে বাংলাদেশক বেসিক্যালি আগতে ইষ্ট পাকিস্তান আছিল ওয়েস্ট পাকিস্তান আছিল জানানে এতিয়া যোনখন পাকিস্তান হয় এখন ওয়েস্ট পাকিস্তান আছিল আৰু বাংলাদেশ ওয়াজ ইষ্ট পাকিস্তান আফটাৰ ইন্ডিপেন্ডেন্স ইষ্ট পাকিস্তানখন লিবাৰেট কৰিছিল ইণ্ডিয়াই হুমাই তাত পাকিস্তানীবিলাকক উলিয়াই বাংলাদেশ কৰি পেলাইছিল সেইটো বস্তু কৰোৱাৰ আগে আগে পাকিস্তানী যোনবিলাক আছিলে বাংলাদেশত সিহঁতৰ ওপৰত বাংলাদেশৰ মানুহবিলাকৰ নাগৰিকৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল সেইখিনিৰ পৰা পলাবৰ কাৰণে সবেই অসমলৈ হুমাই আহি গৈছিল এণ্ড বিফৰ 71 war বহুত তেনেকে হুমাই আহি গ'ল সো তাৰ পিছত আমাৰ আন্দোলন ষ্টাৰ্ট হ'ল অসম আন্দোলন যোনটো হয় সেই আন্দোলনটো ষ্টাৰ্ট হ'ল আৰু 85ত বেসিক্যালি তোমাৰ আসাম একৰ্ড সাইন কৰিছিল ওকে ৰাজীৱ গান্ধীৰ লগত প্ৰফুল্ল কুমাৰ মহন্ত ওকে আসাম একৰ্ড সাইন কৰিছিল যোনটো কাৰণে আজি আমাৰ এনআৰসি এইখিনি যোনখিনি হৈছে সেইটো কাৰণে হৈছে ওকে so this is the major in recent সবতছে recent migration এটো হৈছিলে